তেওঁলোকৰ দুখ সুখটো আমি বুজি নাপাওঁ, তেওঁলোকে এক্সপ্ৰেছ কৰাটো আমি বুজি নাপাওঁ। কিন্তু ডাঙৰ কথা সেইটো কৰিবই হ'বই। दिनैनि गुबै टपिकआनो जाहैबाय जे बिस्वजित दैमारि सारा हाग्रामा महिलारि सारजों खौसे जानानै मा बाथ्रा फोरमायखो बिस्वजित दैमारि सारा बेफोर गासै भिडिअ क्लिपखौ आङो स्क्रिनाव होबाय। स' नोंथांमोना नायग्रो लोगोसे खोनासंग्रो। বড়ো আন্দোলনৰ তেখেতসকলৰ নেতৃত্বতে হৈছিলে নতুন ৰূপত, আৰু তেখেতে প্ৰথম BSc ডেপুটি চিফ আছিলে প্ৰদীপ কুমাৰ দৈমাৰী, আমাৰ মাজত আছে। আৰু সকলো বিষয়া কৰ্মচাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, ওদালগুৰি জিলা হোৱাৰ যে ইতিহাস এইটো আমাৰ প্ৰদীপ কুমাৰ দৈমাৰী ডাঙৰীয়াই, আমাৰ অধ্যক্ষ ডাঙৰীয়াই অলৰেডি তেখেতৰ ভাষণৰ জৰিয়তে কৈ গৈছে। ইয়াৰ এটা ডাঙৰ ইতিহাস আছে। যিকোনো জিলাবিলাক প্ৰশাসনিক সুযোগ সুবিধাৰ কাৰণে গঠন কৰা হয়, ফৰ দি কনভিনিয়েন্স অফ এডমিনিষ্ট্ৰেটিভ। কিন্তু ওদালগুৰি জিলাৰ বা আমাৰ BTC অঞ্চলত বিশেষ কৰি তিনিটা জিলা বাক্সা, চিৰাং আৰু ওদালগুৰি, ইয়াৰ এটা অন্য ধৰণৰ ইতিহাস আছে। বড়োসকলৰ অস্তিত্ব ৰক্ষাৰ নামৰ যিটো আন্দোলন চলিছিলে, সেই আন্দোলনৰ সমাপ্তি নামত 2003 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ মাজত যি চুক্তি হৈছিলে, এই চুক্তিৰ সময়ত সেয়া এটা সিদ্ধান্ত আছিলে যে এই BTC অঞ্চলখন ভালদৰে উন্নয়ন কৰাৰ কাৰণে আৰু এই অঞ্চলৰ মানুহকে কৰ্তৃত্বটো দিয়াৰ কাৰণে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীৰ দ্বাৰা এটা কাউন্সিল গঠন কৰা। আৰু এই কাউন্সিল যিহেতু ডাঙৰ এলেকা আৰু বহুত বেছি জনসংখ্যা থকা ঠাই, তাৰ কাৰণে এখন জিলাত তাক সামৰিব নোৱাৰে। আগতে 6ষ্ঠ অনুসূচী হলে 6th শিডিউল হলে এটা জিলা আছিলে কাৰ্বি আংলং, এটা আছিলে ডিমা হাছাও। তো এইটোৰ কাৰণে BTCৰ ক্ষেত্ৰত, বড়োলেণ্ড ক্ষেত্ৰত কি হৈ গ'ল, এটা জিলাৰ দ্বাৰা এইটো পৰিচালনা কৰাটো সম্ভৱ নহয়। আৰু তাৰ কাৰণে কোকৰাঝাৰ ফুল প্লেজেড এটা ডিষ্ট্ৰিক্ট আছিলে পুৰাণা BTC এলেকাৰ ভিতৰত, বাকী কোনো নাছিলে, মাত্ৰ ওদালগুৰি সাব ডিভিজন আছিলে। আৰু সেইটোৰ কাৰণে চৰকাৰে তেতিয়া আন্দোলনকাৰী পক্ষৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত লৈছিল যে কোকৰাঝাৰৰ লগতে আৰু নতুনকৈ 4টা জিলা গঠন। আৰু সেই হিচাপে বড়ো চুক্তি হোৱাৰ পিছত চিৰাং, বাক্সা আৰু ওদালগুৰি জিলা গঠন কৰা হৈ গ'ল। সেই হিচাপে ওদালগুৰি আমাৰ অকল মহকুমা আছিলে, আৰু সেই মহকুমাৰ পৰা আজি পূৰ্ণাংগ জিলা হৈ গ'ল। আৰু মই আজি নিজকে সৌভাগ্য মানিছোঁ, ইয়াত আহি ভাল লাগিছে। এই গোটেই জিলা গঠনৰ কাম মই নিজে কৰিছিলোঁ। তেতিয়া বড়ো আন্দোলনকাৰী ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগত থাকি পেলাই ইয়াৰ আলোচনা মই আছিলোঁ, আৰু এই আলোচনাৰ প্ৰত্যেকটা কাম কাজ মই নিজে কৰিছিলোঁ। ইভেন সেই জিলা গঠন কৰাত কোনটো এলেকা ওদালগুৰিত যাব, কোনটো এলেকা বাক্সাত যাব, এই গোটেইটো মই কৰি দিব লগা হৈছিল। কাৰণ কোনেও তাত সোমাব নোখোজে যে এৰিয়া ঠিক কৰাৰ, আৰু সেই এৰিয়াবিলাক মই নিজে কৰিছিলোঁ। এতিয়াৰ নটিফিকেশ্যনৰ গোটেইটো মই যি ধৰণৰ ড্ৰাফ্ট দিছোঁ সেইটোকে চৰকাৰে নটিফিকেশ্যন কৰি দি দিছে 4টা জিলাটো। PP বাৰ্মা ডাঙৰীয়া আছিলে তেতিয়া, মানে WPT, মানে আপোনাৰ কি কয় প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে। তেখেতে বড়ো আন্দোলনৰ সময়ত আলোচনাত আমি একেলগে, দাদা ভাই আছিলে, মই বিধায়ক আছিলোঁ। 2001 পৰা 2006 মই বিধায়ক, 2003 চুক্তি। কিন্তু মই 99 পৰাই বড়ো মানে চুক্তিৰ আলোচনাত মই নিজে জড়িত আছিলোঁ। তো এই জিলাখন হোৱাৰ পিছত আমাৰ আজিৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াত আমি এই জিলাখন পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি কিছু কৌশল ল'বলগীয়া হৈছিলোঁ। কাৰণ একেবাৰতে 3টা জিলাৰ বিষয়া কৰ্মচাৰী নিযুক্তি দিয়া
আৰু গোটেইটো জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ অফিচৰ বিষয়া কৰ্মচাৰীৰ নিযুক্তি দিয়াটো অসম চৰকাৰৰ কাৰণে সম্ভৱ নহয় হঠাৎ কৰি। তো তেতিয়া আমি অলপ ডিপুটেশ্যনটোত মানুহখিনিক আনি কিছু আমি কন্ট্ৰাকচুৱেল বেচিছত মানে দি পালে আৰু ডিসি পোষ্টটো নহলেও আমি ডিসিৰ দায়িত্ব প্ৰথম দি পালে এসপিৰ দায়িত্ব প্ৰথম দি পালে আমি এই জিলাটো আৰম্ভ কৰিছিলোঁ। আৰু আজিৰ দিনটোত আহি পূৰ্ণাংগ পৰ্যায় পালে আজি ডিসিৰ লগতে এডিসি আৰু বহুত এছিষ্টেণ্ট কমিশনাৰ আমাৰ ইয়াত নিযুক্তি হৈ গ'ল, পোষ্ট হৈ গ'ল আৰু ডিষ্ট্ৰিক্ট হিচাপে ধুনীয়াকৈ কামটো চলি থাকে। গতিকে সেই নিজে বনোৱা জিলাত নিজে আজি আজিতো মই অতিথি হিচাপে মাতিছে অলপ হয় না, আজি অতিথি হ'ব পাইছো। মানুহৰ ভাগ্য চবৰে ইমান নাথাকে নহয় জানো। আন্দোলন কৰিলোঁ সেইটোৰ কাৰণে, চুক্তি হৈ গ'ল। চুক্তিৰ পৰিণাম স্বৰূপে বিটিচিৰ 4টা জিলা আৰু ইয়াতে বিধায়ক হলো। আজি অসম চৰকাৰৰ অধ্যক্ষ হয় প্ৰশাসনৰ লগত থাকিব পালোঁ আৰু চেলিব্ৰেশ্যন কৰাত নিজে আৰু অতিথি। একেবাৰতে মানে হাল বোৱাৰ পৰা আৰম্ভ কৰি ধান কাটি নয়া ভাত খোৱালৈকে এইটো চবৰ ভাগ্যত নহয়, কিন্তু মোৰ ভাগ্যত হৈছে। গতিকে সেই চুক্তি হোৱাৰ ইতিহাসবিলাক অদ্ভুত আমাৰ। যে বড়ো আন্দোলনটোক জেনেৰেলি বহুতে নাজানিছিলে আৰু বহুতে লগাইও দিছিলে এইটো এটা এন্টি নেশ্যনেল, মানে ভাৰতৰ বিপক্ষে বেলেগ এটা এজেণ্টৰ দ্বাৰা এইটো উচতাই দি ফালে কৰা হৈছে। গতিকে বড়োসকল এন্টি নেশ্যনেল, নেশ্যনেল লিডাৰবিলাকে এনেকুৱা ধৰণৰ জানিছিলে। চবে কৈছিলে তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰে, কাৰণ BSc চুক্তি হৈছে, আকৌ আন্দোলন হৈছে। আগতে ৰোমান স্ক্ৰিপ্টৰ আন্দোলন হৈছে, ইয়াৰ আগত স্কুলৰ আন্দোলন হৈছে। বড়ো প্ৰব্লেম মানুহে বুজি নাপায় আৰু কাৰণটো হ'ল আমাৰ অসমত ভাষাৰ সমস্যাটো সবতকৈ ডাঙৰ সমস্যা আজিও। মানে আমি অসমৰ এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰ তেওঁলোকৰ দুখ সুখটো আমি বুজি নাপাওঁ, তেওঁলোকে এক্সপ্ৰেছ কৰাটো আমি বুজি নাপাওঁ। কিন্তু ডাঙৰ কথা সেইটো কৰিবই হ'বই, কওঁতে বহুত পাৰ হৈ যায়। আৰু যেতিয়া গম পায় যে সেইটোতো চিৰিয়াছ হৈ যাব, বিষয়টোতো ডাঙৰ নহয়, আমি সমাধান কৰি ল'ব পাৰোঁ, কিন্তু তেতিয়ালৈকে লক্ষ্মণ ৰেখা পাৰ হৈ যায় আৰু তাতে আমি সমস্যাবিলাক সমাধান কৰি ল'ব নোৱাৰোঁ। বড়ো সমস্যা তেনেকুৱা ধৰণৰ বেয়া ৰূপ ল'লে, যিটো ত্ৰিদিপ দৈমাৰীয়ে কৈছিলে 96ৰ পৰা পুনৰ যেতিয়া আন্দোলন হ'ল তেতিয়া নিজৰ মাজতো ভাতৃঘাতী সংঘৰ্ষ ইমান ডাঙৰ ৰূপ ল'লে আৰু বিভিন্ন ধৰণৰ বেয়া ঘটনাবিলাক হ'বলৈ ল'লে।